কবিতাৰ শিৰোনাম আত্মজ্ঞ। কথা অজিত দাস, আবৃত্তি অভিজিত অংকুৰ। এনেয়ে দেখোন বেয়া দিন, হাতত নলবা দুখৰ বিন। কৃপা দৃষ্টিত যদি ওলাই ৰাগ, কিয় নোলাব ফুলৰ পৰাগ। সংগ্ৰাম জানো শেষ হয়, বিনা সংগ্ৰামত জীৱন নহয়। প্ৰাণী মাত্ৰেই মধুৰ মিলন, সংঘাত জীৱনৰ নিৰ্ণয় ক্ষণ। জীৱনৰ প্ৰতি যিমান যতন, আনে কৰে উত্থান পতন। সত্য বুলি চিঞৰিবা কিমান, নিমিষতে কাঢ়ে সোণৰ সিংহাসন। মানুহ মাত্ৰেই নহয় ভাল, ভাল বুলি ভবাজন মহাকাল। স্বাৰ্থৰ বাবেই সম্পৰ্ক গঢ়িছে, বিনা স্বাৰ্থত গোপনে ত্যাগ কৰিছে। কিমান লিখিম কিমান কম, নুশুনিলে কোনেও মোৰ টান। টানত আছিল মধুৰ মধুৰ ৰাগ, স্বাৰ্থ অবিহনে কৰিলে ত্যাগ। লিখি যাম মাথো সুবাস সুৰৰ, আন্তৰিকতা আছে মাথো সুদূৰৰ। নেলাগে দিব প্ৰেৰণাৰ ফুল, নেলাগে দিব প্ৰেৰণাৰ ফুল। নিশ্চয় বুজিবা এদিন নিজৰেই ভুল।